You said never let me go. You said never let me go. হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু কেবি গাৰ্ডলৈ আৰু মই আকৌ আহিছিলোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আশা কৰোঁ নিশ্চয় আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ বলক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টোৰ থাম্বনেইল চাই আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো বহুতেই ইণ্টাৰেষ্টিং হ'ব বলক তেনেহ'লে ৰাতিপুৱা সূৰ্যটো প্ৰণাম কৰি মই গোটেই দিনটো আজি কুশলে কটাই সন্ধিয়া টাইমত ৰুমত আহি মই অকণমান ওলাই গ'লোঁ ওচৰৰ শ্বপ এখনত গৈ মই ট্ৰাই কৰিলোঁ কেইযোৰমান কাপোৰ আৰু এইকেইযোৰৰ ভিতৰত যিকোনো এযোৰ ল'বলৈ আছিল একচুৱেলি মই আছিলোঁ কনফিউজ কাৰণ জীৱনত মই এনেকুৱা ধৰণৰ কাপোৰ পিন্ধাই নাই নেক্সট আকৌ এযোৰত ধৰিলোঁ আৰু এইযোৰ ট্ৰাই কৰি চালোঁ ছেইম ডিজাইন আৰু পেটাৰ্ণটো বেলেগ আছে যিহেতু মই এনেকুৱা ধৰণৰ কাপোৰ নিপিন্ধো তো মই এনেকুৱা কাপোৰত চইচ কৰিবলৈ বহুতেই টান পাইছোঁ আজি না এইযোৰ নজমিল তাৰ পৰা আকৌ এযোৰ উঠাই লৈ আকৌ এযোৰ ট্ৰাই কৰি চালোঁ এইযোৰত ইমান এটা ইণ্টাৰেষ্ট পৰা নাছিল এইযোৰ কাপোৰত নিজক দেখি মাই মাইণ্ড বি লাইক আহিছোঁ যেতিয়া ভাবিলোঁ আকৌ এযোৰ ট্ৰাই কৰি চাওঁ তাৰপিছত নেক্সট এযোৰ ট্ৰাই কৰি চালোঁ এইযোৰ আছিলে গ্ৰীণ নতুন বিয়াখন আছিলে গুজৰাটী তো ময়ো অকণমান গুজৰাটী লুক ল'বলৈ ট্ৰাই কৰিছোঁ কিন্তু মই ইমান এটা নাজানো কেনেকৈ কৰে আছোঁ যেতিয়া ভাবিলোঁ এবাৰ ট্ৰাই কৰি চাওঁ এই গোটেইকেইযোৰ কাপোৰৰ ভিতৰত কোনযোৰ আপোনালোকৰ ভাল লাগিছে কমেণ্ট কৰি একদমেই জনাব নাপাহৰিব এই দুযোৰৰ ভিতৰত ল'ব আছিল এযোৰ মই কোনযোৰ লওঁ কনফিউজ তাতে ফাইনেলি শ্বপকিপাৰক কমপ্লেইন দি থৈ আহিছোঁ যে আপোনালোকৰ চেঞ্জিং একদমেই হ'ব তাৰপিছত বগা কাপোৰযোৰ লৈ মই আহি গ'লোঁ ইয়েৰিং ল'বলৈ ইয়েৰিং যিহেতুকে মই ইমান ডাঙৰ ডাঙৰ ইয়েৰিং কেতিয়াও পিন্ধি পোৱা নাই ইয়াৰ মানুহে ডাঙৰ ডাঙৰ ইয়েৰিং পিন্ধে তো মই গ'লোঁ বিচাৰি ফাৰ্ষ্ট চালোঁ এই ৰাধা কৃষ্ণযোৰ এইযোৰ খুবেই ধুনীয়া আছিল ইমান ডাঙৰ ডাঙৰ ইয়েৰিং পিন্ধাৰ একদমেই অভ্যাস নাই হ'লেও মই বিচাৰি গ'লোঁ এইবাৰ মই পিন্ধিমেই বুলি তাৰ পৰা তিনিযোৰমান ইয়েৰিং লৈ মই একদম ঘৰৰ ফালে মুৱা দি আৰু এইখিনি হৈছে আজি মোৰ বজাৰ ৰাস্তাত আহি থাকোঁতে দেখিছিলোঁ বাৰু ইমান ধুনীয়া ধুনীয়া চৰাইখিনি পূৰা ওপৰেৰে উৰি উৰি গৈ আছে ইহঁতক দেখি মোৰো মন যায় কেতিয়াবা উৰিবলৈ কিন্তু মেইন কাৰণ হৈছে উৰিবলৈকে পাখি নাই ৰুমত আহি অকণমান ৰেষ্ট কৰি আৰু মই হৈ গ'লোঁ ৰেডি একদমেই ফটাফট ৰেডি হৈছোঁ মই কিজানি আধা ঘণ্টামানতে ৰেডি হৈ গৈছোঁ গাড়ী আহি আমাৰ ঘৰৰ তলত ৰখি আছে আৰু মই একদম জলদি জলদি ৰেডি হৈ আমি গাড়ীত উঠি একদম ওলাই আহিলোঁৱে আন্ধাৰত দেখাই পোৱা নাই চাগে ন মই ক'লা মানুহটো দেখা নাপাব পাৰে একদম লাইট চাইট নাই আৰু এতিয়া আগফালেহে লাইট আছে মই জীৱনত এখন প্ৰথম বিয়া খাবলৈ গৈ আছোঁ গুজৰাটত তাকো গাড়ী বিয়াৰ ঘৰৰ মানুহেই দিছে মই জাষ্ট যাব লাগে আৰু চাই পেলাই আহিব লাগে অৱশ্যে বিয়া দিনতেই আছিল কিন্তু মই নোৱাৰিলোঁ দিনত যাব ইয়াৰ বিয়াবোৰ দিনতে পাতে আৰু দিনত আছিলে বিয়া সন্ধিয়া আছে গৰবা নাইট আৰু মই ফাইনেলি আহি জেগা পਹੁঁচি গ'লোঁ ইয়াৰ পৰা জাষ্ট অকণমান খোজকাঢ়ি গ'লে পাওঁ আৰু মোৰ এইকেইটা দেখিছে মোৰ টিমমেটকেইটা পূৰা বডি গাৰ্ডৰ দৰে মোৰ লগত ঘূৰি আছে আৰু ফাৰ্ষ্ট এণ্ট্ৰি কৰি মই লাজতে ভিতৰত সোমাবই খোজা নাছিলোঁ একদম মানুহ আছিলে বহুত আৰু পিছফালে দেখিছে তাতে পানী পৰি দিছে পানী আকৌ দৰ্শন কৰালোঁ আমাৰ টিমমেটকেইটা যিহেতু মোৰ লগত চেল্ফি উঠিবি বহুতেই ভাল পায় সিহঁতে তাৰপিছত সিহঁতৰ লগত অকণমান চেল্ফি উঠিলোঁ সেইজন আছিলে দূৰত তাৰ মুখখন দেখাই নাছিলোঁ মই মাতি জল্দি অহাৰ কোবত মোৰ এনেকুৱা এটা ইনচিডেণ্ট হৈ গ'ল নহয় ফটাফট কৰিলে হয় নহয় জল্দি কামে জোতাযোৰ গোটেই গাড়ীৰ পৰা নামোতে উজুতি খাই একদম এৰি গ'ল তলৰ ফালে মই ক'ৰবাত যদি এখন কিবা নহয় কিবা এটা লাজতে ভিতৰত যোৱা নাছিলোঁ গেটৰ বাহিৰতে মই ইফালে ইফালে চাই আছিলোঁ আৰু মোৰ ভয়ো লাগি আছিল যে গৰবা আছিলে যদি গৰবা শেষ হৈ যায় মোৰ ইমানখিনি মেহনত এনেই গুচি যাব
মনতেই ভাবি থাকোঁতে ওচৰৰে মানুহ এজনে মাত দিলে যে ভণ্টি তুমি ইয়াতে কেলেই থিয় হৈ আছা ভিতৰলৈ কেলেই আছা মই ভয়ে ভয়ে মাত দিলোঁ যে যাম খুৰা নিশ্চয় ভিতৰলৈ যাম কাৰণ মই গৰবা চাবলৈয়ে আহিছোঁ ইতিমধ্যে বাজি গৈছিল 12:30 আৰু মই দেখিছেনে মই এইযোৰে কাণফুলি আজিয়ে আনিছোঁ আজিয়ে পিন্ধিছোঁ কেনে লাগিছে ক'বচোন কমেণ্ট কৰি ক'বলৈ নাপাহৰিব আৰু এবাৰ দেখাই ল'লোঁ আপোনালোকক মোৰ আউটফিটটো অৱশ্যে মই মেটচিং কৰিব নাজানো হ'লেও বহুত মানে ভাবি পিন্ধিছোঁ কাৰণ বাহিৰত ৰখি ৰখি একদমেই আমনি পাই গৈছোঁ আৰু মই আমনি লাগিলে এবাৰ হৈছে আৰু মোৰ মুডটো পূৰা আৰু মোক দেখি মানুহবোৰৰ চাগে মাথাটো গৰম উঠি গৈছে আৰু ওচৰৰে এজন ইমান ধুনীয়া হেণ্ডচাম ল'ৰা পাৰ হৈ গ'ল মোৰ চকুৱে একদম নেচাই ৰ'বই নোৱাৰিলে ব'লক তেনেহ'লে এণ্ট্ৰি কৰি আমাৰ দেখা পালোঁ গণেশ বাবাক আৰু গণেশ বাবাক সেৱা কৰি মই সোমাই গ'লোঁ ভিতৰলৈ আৰু ভিতৰত আহি দেখিলোঁ বহুত মানুহ মানে ডান্স কৰিয়ে আছে অৱশ্যে ময়ো গৰবাত ডান্স কৰিব আৰু চাবই আহিছিলোঁ কাৰণ মোৰ বহুতেই ভাল লাগে কিন্তু মোৰ আশাটোত গোটেই পানী পৰি গ'ল আৰু মন বেয়া কৰি মই থাকিলোঁ তাতে থিয় হয় আৰু ছাইডে দেখিছে আপোনালোকে দৰা কইনা বহি আছে একদম আৰামত বহি চাই আছে আৰু চবকে ডান্স কৰা এবাৰ আহি কিনেতো ডান্স কৰিব পাৰে ধেই এনেহেন কইনা নালাগে আমাৰ ফালে হ'লে একদম মেখেলা দাঙি দাঙি ডান্স কৰিলেহেঁতেন ডান্স কৰিব নাপালোঁ যেতিয়া চায়ে লওঁ নে কি ডান্সটো চাই ইমান এটা ইণ্টাৰেষ্ট নালাগিল বাবে মই এবাৰ ঘূৰি পকি এবাৰ চাই ল'লোঁ মানে সৰু পোৱালি কেইটামান আছিলে সিহঁতৰ লগত ফটো উঠিম বুলি আহিলে কিন্তু গণেশ বাবুক দেখি মনৰ পৰা এবাৰ গণপতি পাপা মোৰ সেয়া বুলি কৈ দিয়ক আৰু আপোনালোক কাৰণ ইফালে ইফালে চাই লওক তাৰপিছত আকৌ আমি এটা গান শুনিম য'ত ববী দল বহুত ফেমাছ হৈ আছিল সেইটো গানকে এবাৰ চাই লওক আৰু এতিয়া বাজিছে ৰাতিৰ 1:30 বাজিব টাইম হৈছে কমচে কম 1:20 মান হৈছে কইনাৰ চাগে ভাগৰ লাগি গ'ল দিনটো বিয়াৰ তাৰপিছত এতিয়া আকৌ 1:30 বজালৈকে ইয়াতে বহি আছে তো কইনাক লৈ গ'ল আমিও অকণমান টাইম গৰবা চালোঁ বহি মই ভাবিলোঁ মই আহিছোঁ ভালেই লাগিছে কিন্তু হ'লেও মানে মনটো অকণমান ডাউন হ'ল আৰু মই ডান্স কৰিব নাপালোঁ কাৰণ মই গৰবা ডান্স কৰি বহুতেই ভাল পাওঁ কিন্তু গৰবা ডান্স কৰিব নাপালোঁ সেইবাবে মই ইফালে সিফালে চাই আছোঁ কোনোবাই মাতে নেকি এবাৰ একদম মনটো বেয়া কৰি কিন্তু নামাতিলে কোনো মনটো বেয়া কৰি মই ওলালোঁ ৰুমলৈ কাৰণ তাতে থাকিলে আৰু মন বেয়া লাগিব তো মই আজিলৈকে তেনেহ'লে বাবাই আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব